হেল্ল' নমিতা এডেনিয়ামৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইপা সদ্য স্নাতা আজি ধুনীয়াকৈ পানী মাৰি গা ধুৱাই দিলোঁ গছজোপাক। তাৰপিছত এয়া তাৰ ৰূপ কেনেকুৱা লাগিছে। ছিংগল ফুলপাহ, কিন্তু তাৰ ৰং চাওকচোন, মনমোহনীয়া, ইমান মৰম লগা এটা কালাৰ। এই গছজোপা, এয়া তাৰ গুৰিটো, এয়া তাৰ সৌন্দৰ্য। এইজোপা যে দীঘল হৈ গৈছে, মই আপোনালোকক অলপ অলপ কৈ যাম বুলি কৈছিলোঁ। এই ফুলখিনি ফুলাৰ পিছত, ফুলি যোৱাৰ পিছত আৰু কলি আছে, সেইকেইটাও ফুলিবলৈ দিম নে নিদিম মই ক'ব পৰা নাই। বেছি দীঘল হৈ গৈছে, বেছি ওখ হৈ যোৱাৰ কাৰণে এই গ্ৰাফটেড পৰ্চনটোৰ ওপৰত ইমানখিনি কাটি দিম। কাটি দিলে তলৰ পৰা আকৌ পোখা ওলাব। আৰু এইফালে এটা ডাল গ'ল, যিটোৱে গছজোপা দেখিবলৈ অশুৱনি কৰি পেলাইছে। এনেই দূৰৰ পৰা শুৱনি, কিন্তু এডেনিয়াম হিচাপে, বনচাই প্লাণ্ট হিচাপে সেইখিনিতে ভাল লগা নাই। এই গছজোপা বৰ বেছিকৈ বাঢ়ি গ'ল। আচলতে মই পুলি গছজোপা ফুলাৰ পিছতহে আনি পেলাই মই ওচৰত ৰাখোঁহি। তাৰ আগতে মই যত্ন ল'ব ইমান নোৱাৰোঁ, সেইকাৰণে অকণমান বাদ পৰি যায়। বাকী আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব। ফুলপাহৰ কথা ক'ব, অন্য কথা নাই। মোৰ ফুলপাহেই মোৰ ভাল লাগে। ফুলপাহে মোক আচলতে বহুত উৎসাহ দিয়ে। এনেকুৱা এপাহ ফুল যেতিয়া ফুলি যায়, কি যে মৰম লাগে। ধন্যবাদ।